বহুত দিনৰ পৰাই এই ভিডিঅ'টো দিম বুলি বহুত দিন পিছত এতিয়া আৰম্ভ কৰিছোঁ মানে যেহেতু গম পাইছে ন মই বহুত দিন ভিডিঅ' দিয়া বন্ধ কৰিছিলোঁ সেইকাৰণে বহুত ভিডিঅ' পেণ্ডিং হৈ গৈছে মানে দিবলগীয়া ভিডিঅ' ৰিকুৱেষ্টেড ভিডিঅ' আছে তো আজি ভাবিলোঁ আৰু এইটো ভিডিঅ'টো মই কোনোবা দিনতে দিম বুলি ভাবিছিলোঁ যেহেতু মানে বন্ধ কৰা গ'ল সেইকাৰণে বহুত বেছি লেট হৈ গ'ল যে নহওক আজি এই ভিডিঅ'টো দিম বুলি ভাবিছোঁ আৰু আপোনালোকেতো থাম্বনেইলখন চাই কিনে নিশ্চয় গমেই পালে ভিডিঅ'টো কিহৰ ওপৰত নমস্কাৰ বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰটো ভালে একেবাৰে বৈধ আৰু আপোনালোকে এইটো নিউজ দিবৰ কাৰণে আজিৰ ভিডিঅ'টোৰ কাৰণে মোৰ আৰু বিৰাট বেছি খবৰ ভাল মানে বৈধতকৈ বৈধ আৰু বহুত বেছি ভাল খবৰ কাৰণ যেতিয়া কিবা এটা বস্তু দিম কম বা কিবা সেনেকুৱা হৈ থাকে তেতিয়া মানে নাৰ্ভাছ হৈ থকা যায় যেতিয়া কোৱা নাযায় আৰু যেতিয়া কোৱা যায় তেতিয়া মনটো ফ্ৰী হৈ যায় একেবাৰে নহয় জানো আপোনালোকৰো হয়তো সেনেকুৱাই হয় মোৰটো একদম সেনেকুৱা হয় কম বুলি ভাবি থাকিলে মানে যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে মনটো খুব বেছি বেয়া হৈ থাকে আৰু আপোনালোকতো ক'লোৱে ন যে মই ভিডিঅ'টো আগতে দিলোঁ হয় যদি মই মানে ভিডিঅ' কণ্টিনিউ কৰি থাকিলোঁ হয় এতিয়াতো বহুত দিন ধৰি ভিডিঅ'ই দিয়া নাই মানে ভিডিঅ' কেনেকৈ কৰে পাহৰি যোৱা টাইপৰ হৈ গৈছে আৰু ইমান বেছি লাজটো যে মোৰ মানে পিছ নেৰা হৈছে একদম মানে লাজ কোনোবা মানুহ আহিলে মই কথা বন্ধ কৰি দিব পাৰে ইয়াতে মানে দেউতা আছিলে দেউতাক খেদিলোঁ বাৰীৰ পিছফালে দেউতা যোৱা মই ভিডিঅ' কৰিব পৰা নাই দেউতা কৈছে তোমাক কি ডিষ্টাৰ্ব কৰি আছোঁ বোলো নহয় মানে ক'ব নোৱাৰোঁ কোনোবা কাষত থাকিলে মই একদম মানে এনাৰ্জি নাপাওঁ একদম এতিয়া নাই যে কোনো একদম পূৰা মন খুলি কথা ক'ব পাৰোঁ আৰু সেইকাৰণে মই পথাৰত যাওঁ ঘৰত বিৰাট বেছি হাল্লা আৰু মানুহ থাকে সেইকাৰণে আজিৰ মুখখনত মোৰ অকণমান ব্যতিক্ৰম পাইছেনে পোৱা নাই জনাবচোন মানে এয়া চাওক থ্ৰেডিং কৰিছোঁ আৰু জীৱনত এয়া 4বাৰ নে 3বাৰ কৰা গ'ল নেকি 2019তে মই ফাৰ্ষ্ট কৰা আৰু তেতিয়াৰ পৰা কৰা নাই ইমান বেছি দুখ পায় বাপৰে মানে পৰহি এটা ব্ৰাইডেল শ্বুট কৰিলোঁ তাৰপিছত মই থ্ৰেডিং কৰা নাছিলোঁ তাই মোক ফোন কৰি ক'লে যে তুমিতো থ্ৰেডিং নকৰা থ্ৰেডিং কৰি পিনে আহিবা নহ'লেবা মানে দিগদাৰ হয় তো মই ঘগ্ৰাবাৰত থ্ৰেডিং কৰি পিনে গ'লোঁ যিয়ে নহওক যদি মানে সেইটো ভিডিঅ' আগত যায়তো মই ইয়াৰে তলত দি দিম আৰু যদি নেযায় আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব আৰু পিছত হয়তো চাব পাৰিব মানে বহুত বেছি মই এতিয়াও কষ্ট পাইছোঁ এইবিলাক বিষ টাইপৰ হৈ আছে আৰু একেবাৰে ফুলি আছে মানে যিহেতু নকৰোঁ বহুত বেছি কষ্ট পাইছোঁ এতিয়া মই মানে দেখুওৱা আপোনালোকক বহুত কথা বকিলোঁ মানে অকণমান অসুবিধা পাই আছোঁ মই থ্ৰেডিং কৰি পিনে আৰু আইলেছৰ কিবা আঠাটো যোৱাই নাই যদি কোনোবাই জানে জনাবচোন কেনেকৈ খেদাব পাৰি এইফালে লাগিয়ে আছে তো মানে খেদাব পৰা নাই একো অভিজ্ঞতা নাই এইবিলাকৰ ক্ষেত্ৰত মই ফাৰ্ষ্ট টাইম মানে এনেকুৱা কৰিছিলোঁ মানে ব্ৰাইডেল শ্বুট কৰিছোঁ আৰু এতিয়া দেখুৱাও ক'ত আছে আমাৰ ঘৰটো আৰু আপোনালোক কিয় ইমান দিনে কোৱা নাছিলোঁ আৰু সকলো জনাইছোঁ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক এয়া হৈছে আমাৰ পুৰণা ঘৰটো আৰু এয়া পুৰণা ঘৰটো দেখুৱাই দিছোঁ তাৰে কাষতে আছে আমাৰ নতুন ঘৰটো আৰু নতুন ঘৰটো ইয়াতে বনোৱা হয় মানে চোতালত ঘৰটো দেখুৱাইছোঁ যদিও বৰ বিশেষ একোৱে কৰা নাই তথাপিতো আপোনালোকক দেখুৱাব লাগে বুলি ভাবিয়ে দেখুৱালোঁ কাৰণ মই বহুত দিনৰ পৰাই দিম বুলি ভাবি আছিলোঁ এইটো ভিডিঅ' এতিয়া বলক ভিতৰৰ ফালে লৈ যাওঁ আপোনালোকক এইটো হৈছে আমাৰ প্ৰথম ৰুম আৰু এইটো মানুহ বহা ৰুমেই হ'ব ইয়াতে এতিয়া কেৱল দেউতা আৰু ভাইটি আছে মানে বিচনাখন অনা গৈছে আৰু লগতে এতিয়া মানুহ আহিলেও বহিব দিওঁ বাৰু লগতে ভাইটিৰ মানে পঢ়া টেবুলখনো আনিছোঁ আৰু একো কামেই হোৱা নাই ভেণ্টিলেশ্যন লগাব আছে দৰ্জা খিৰিকী সকলোবিলাক লগাব আছে এইবিলাক এতিয়া ক'তো মানে পৰ্দা চৰ্দা লগোৱাই নাই মানে আমি সিদিনাখনে পৰ্দা আনিলোঁ বাইদেউৰে মই গৈ পিনে নলবাৰীৰ কিন্তু আনিলোঁ ঠিকে পৰ্দা কিন্তু ইয়াৰ যে ষ্টিক দিয়ে ওপৰত সেই ষ্টিককেইটা আনিব পাহৰি গ'লোঁ সেইকাৰণে লগাব পৰা নাই আমাৰ এই ঘৰটোত ৰুম 4টা মানে সেইফালে এটা তাৰে সন্মুখত এটা আৰু এইফালে এটা এতিয়া আপোনালোকক এই কণা ৰুমটো দেখুৱাওঁ মানে এইটো চাইডৰ ৰুমটো দেখুওৱা এইটোত এতিয়া বৰ্তমান বাইদেউ আছে আৰু তাইৰে ৰুম হ'ব এইটো আৰু তাইৰ যিখিনি জগাৰ সেইখিনি অনা আছে আৰু বৰ বিশেষ একো নাই গডৰেজটো মানে নিয়া গৈছে বস্তু বাকী আমি মা আৰু মইহে এইটো ৰুমত আছোঁ আৰু লগতে এইবিলাক নতুন কাপোৰে হয় বাৰু চিজিল কৰাই নে ভালকৈ এতিয়া মানে বহুত বেছি কাম আছে চিজিল কৰিবৰ কাৰণে এনেই
মানে মানুহকেইটা সোমাই থকা টাইপৰ হৈছে আৰু ইয়াৰে কাষতে এইটো পাকঘৰ হ'ব কিন্তু এতিয়া ষ্ট'ৰ ৰুমৰ দৰে হৈ আছে ইয়াতে বাকচ চাকচ কিবাকিবি বহুত কিবাকিবি আছে টিভিটোও আছে আনকি আৰু এনেই দেখুৱাই দিছোঁ আপোনালোকক অকণমান আৰু এইটো বাইদেউ ৰুমৰ পৰা একদম চিধা চিধা আৰু গোটেইখিনি ভিতৰে আৰু এইটো সকলোতকৈ মানে ডাঙৰ ৰুম আমাৰ ৰুমবিলাক বহুত বেছি ডাঙৰ হৈছে কিন্তু সকলোকেইটা ৰুমতকৈ এইটো আৰু সকলোতকৈ বেছি ডাঙৰ ৰুম হৈছে আৰু এটা হল টাইপৰ হৈছে ইয়াত একো নাই বাৰু আমি যেতিয়া মা আৰু মই যাম মানে তেতিয়া সেইটো ৰুমত থাকিম তাত কেৱল এখন আলনা থোৱাই আছে আৰু এতিয়া এইটো হৈছে কৰিডৰ আৰু ইয়াৰ পৰা দৰ্জাখন খুলি পিনে কি দেখুৱাই আছোঁ ৰ'ব খুলি লওঁ ফাৰ্ষ্ট আৰু এইখন দৰ্জা খোলাৰ পিছতে এয়া লেট্ৰিন বাথৰুম গোটেইখিনি আৰু সেইটো আছে আমাৰ পুখুৰী আৰু সেইফালেৰে হৈছে মেইন ৰাস্তাটো য'ত মানে চাইকেলেৰে মানুহটো গৈ আছে আৰু ইয়াতো বহুত বেছি কাম আছে কাৰণ মাটিৰে পুতিব লগা আছে আৰু ৱাল গাঁঠিব আছে ছাইডৰ পিনে প্লাষ্টাৰ কৰিব লগা আছে বহুত বেছি কাম আছে কিন্তু নেদেখুৱালেই নহয় কাৰণে দেখুৱালোঁ কাৰণ ভিডিঅ'বোৰ বহুত বেছি ভিডিঅ' ৰৈ গৈছে দিবৰ কাৰণে এতিয়া বহি লৈছোঁ ফ্ল'ৰত আৰু আপোনালোকক জনাব ওলাইছোঁ মানে কিয় ইমান দিনে কোৱা নাছিলোঁ কি কথা আৰু কেতিয়া ষ্টাৰ্ট হ'ল আৰু মানে ঘৰটো কেতিয়া কমপ্লিট হ'ল সকলোবিলাক কৈ আছোঁ ভালদৰে এইটো ঘৰ 2019তে ষ্টাৰ্ট কৰা হয় আৰু এতিয়া 22 পৰিলে তো লাহে লাহে কামবোৰ কৰি আছে কাৰণ ইমান ডাঙৰ ঘৰ এটা আমাৰ কাৰণে বহুত বেছি মানে আৰু তো ইমান সলকান্তেতো নোৱাৰে ন কৰিবৰ কাৰণে বহুত কথা আহি পৰে এতিয়াতো গোটেইখিনি হোৱাই নাই তলটো ফ্ল'ৰ আৰু প্লাষ্টাৰটো হৈছে বাকীখিনি একোৱে বহুত বেছি হ'বৰ কাৰণে বাকী আছে আৰু নাজানো কেতিয়া সম্ভৱ হয় কেতিয়া মানে ভালকৈ ক্লিয়াৰ হয় এনেকৈ আহিব লগা হ'ল কাৰণ যিটো আমাৰ মাটিৰ ঘৰ আছিলে সেইটো বাৰু দেখুৱাম আপোনালোকক মানে বৰষুণ যেতিয়া বানপানী টাইপৰ হৈ আছিলে শাওণৰ মাহ মানে অৱস্থা নাই আৰু পিছফালে পানী আহিছিলে আৰু টিঙৰ পৰাও পানী পৰে তো দিগদাৰ লাগে সেইকাৰণে মাহঁতে আলোচনা কৰিলে যে আমি ঘৰটো লৈ থৈ দিওঁ আৰু শাওণৰ লাষ্ট মানে ঘৰ লোৱা ডেট আছিল সিদিনাখনে শৰাই দি পিনে এনেকৈ লৈ থোৱা হৈছে আৰু তাৰপিছত এনেকৈ আছে আৰু বাইদেউ থাকিলে দেউতা আৰু ভাইটিও থাকিলে মা আৰু মই তাতে আছোঁ এতিয়ালৈকে সেইবাবে আপোনালোকক দেখুৱালৈ অকণমান থুলমূলকৈ এতিয়া বাৰু এনেকৈ দেখুৱাবৰ মনে নাছিলে ভাবিছিলোঁ ভালকৈ দেখুৱাম সেইটো বাৰু নহ'লে আৰু কেতিয়া ক্লিয়াৰ হয় সেইটোও মই নাজানো এতিয়া যিয়ে নহওক মানুহ যিহেতু আহিছে ময়ো দেখুৱাব লগা হয় কিছুমান ক্ষেত্ৰত আৰু সেইটো ঘৰৰ পৰা আহিবও লাগিব কাৰণ সেইটো ঘৰৰ অৱস্থা নাই আৰু ভাঙিবই চাগে 2 এদিনতে সেইকাৰণে তো আপোনালোক জনালোঁ আৰু জনোৱা নাছিলোঁ যিহেতু বহুত দিন ধৰি আৰু জনাব লগা মোৰ দায়িত্ব যিহেতু আপোনালোকক মোৰ পৰিয়াল এতিয়া ক'ব মানুহে বহুতে বোলে সেইটো হোমটোৰ ভিডিঅ'ত কিয় কোৱা নাছিলে যিহেতু ষ্টাৰ্ট হৈছিলে মই মানে কি প্ৰথম যদি চাই প্ৰথমে আপোনালোকে 1.5 বছৰমানৰ মূৰত সেইটো ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ মই এনেই বনাইছিলোঁ ভাবিছিলোঁ যে ঘৰটো নতুনকৈ বনাই আছে যিহেতু আমাৰতো সেইটো ঘৰ ভঙাই যাব সেইকাৰণে বোলে স্মৃতি হৈ ৰওক সেইকাৰণে বনাইছোঁ কিন্তু ইমান মানুহে যে চাব ইমান মানুহে ছাপৰ্ট কৰিব মই কেতিয়াও মানে সপোনতো ভবা নাছিলোঁ আৰু এতিয়া বলক মই মাটি ঘৰটো দেখুৱাওঁ কি অৱস্থাত আছে আৰু আমি মা আৰু মই আছোঁ তো বাপৰে ৰ'দ বিৰাট বেছি গৰম মই যিমানে অট্টালিকাত নাথাকোঁ কিয় যিমানে যি নকৰোঁ কিয় কিন্তু মোৰ এইখন ঘৰ আৰু এইটো ৰুম মোৰ কাৰণে সদায় বেছি স্পেচিয়েল আৰু বহুত বেছি মৰমৰ আৰু এইটো ৰুমতে মা আৰু মই আছোঁ তাত যাবৰ কাৰণে কৈ আছে কিন্তু মোৰ মনে নাযায় কাৰণ ইয়াৰ পৰা যাবৰ একদমেই মন নাই আৰু এয়া কাপোৰ আছে মানে 6যোৰমান মানুহে চিলাব দিছিলে তো তাত 3যোৰমান থৈ দিছোঁ একেদিন সেয়ে কাম কৰি আছোঁ জানেনে আৰু এতিয়া দেখুৱাইছোঁ বাৰু এইকেইটা ঘৰ এইটো হৈছে দেউতা আৰু ভাইটি থকা ঘৰ মাজৰ ৰুমটো আছিল যে সেইটো আছিলে তাৰপিছত এইটো হৈছে বাইদেউৰ ৰুমটো এইটো চাওকচোন অৱস্থা বেৰাৰ একেবাৰে অৱস্থা নাই সেইকাৰণে জল্দি যাব লগা হ'ল খিৰিকীৰ কাৰণে মানে ৰখিয়ে নাথাকিলে মানে দৰ্জা 3খন আনি পিনে এনেই গ'লগৈ এতিয়া আৰু লাহে লাহে কামবোৰ কৰিব লাগিব কাৰণ আমাৰ দৰে মানুহটো একেবাৰতে কমপ্লিট কৰিব নোৱাৰি আজিহে মনটো একেবাৰে ভাল লাগি গৈছে শান্তি
পাইছোঁ একেবাৰে কাৰণ কিবা এটা কম বুলি ভাবি থাকিলে যেতিয়ালৈকে ক'ব নোৱাৰি তেতিয়ালৈকে মনটো খুব বেছি বেয়া লাগি থাকে আৰু আজি মোৰ খুব বেছি মনটো ভাল আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কথাটো গম পাই কিনে আৰু বহুতেতো গম পাইছিলে কাৰণ মই যিকেইটা ভিডিঅ'ত মানে কৈছিলোঁ কিবা কাটত দেখুৱাইছিলোঁ আৰু তেনেকুৱা ভিডিঅ'ত কৈছে তোমালোকে ঘৰ বান্ধি আছা না কিবা কৰি আছা না তেনেকৈ কৈছিল কিন্তু মই একো ৰিপ্লাই দিয়া নাছিলোঁ কাৰণ ভাবিছিলোঁ যে এটা ব্লগ বনাই পিনে আপোনালোকক জনাম ভালকৈ আৰু যিহেতু জনোৱা নাই এটা মেছেজ মানে এটা ৰিপ্লাইত কি হ'ব সেইকাৰণে আজি ভালদৰে জনালোঁ আৰু কেনেকুৱা লাগিল আপোনালোকৰ জানি পিনে ক'ব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই